হেল্ল' এভৰিৱান, পিকু ব্লগছৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থাকক। আজি বছৰটোৰ প্ৰথম দিন, নতুন বৰ্ষ আদৰিবলৈ সকলোৰে চাগে যো-জা ভালে চলিছে ন বাৰু? আমাৰো বৰ বিশেষ ভাল নহয়, কাৰণ আপোনালোকে জানেই যে আজি আমাৰ 11 দিন। আজি নাম প্ৰসংগ হৈ হ'ব আৰু আমি যিহেতুকে নগাঁওলৈ নাযাওঁ, ইয়াতেই অকণমান প্ৰসাদ দি আমি ইয়াতে শৰাই এখন ইয়াতে সেৱা এটা লৈ পিনে অকণ উদ্ধাৰ হ'ম বুলি ভাবিছোঁ। চ' আপোনালোকেও আমাক আশীৰ্বাদ কৰিব, আমিও যেন ভালে থাকোঁ আৰু আপোনালোকেও ভালে থাকে, তাকে আমি কামনা কৰি এখন শৰাই ভাগ দিম। লগতে আৰু আমাৰ 10 দিন হৈ আজি 11 দিনত পৰিব, সেই ফালৰ পৰাও এখন শৰাই দিম। নতুন বৰ্ষ বুলি আপোনালোকে কলৈনো যাব আমাক জনাব দেই কমেণ্ট বক্সত। আমিও কলৈকে যাওঁ, কি কৰোঁ কি নকৰোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া প্ৰসাদ ৰেডি কৰিছে, এওঁ প্ৰসাদ মানে ধুই কৰি আনিছে, গোঁসাই ঘৰত ৰাখিছে। তাত সেইটো খৰাহীটোত ফল মূল আছে, ফল মূলখিনিও ৰাখি দিছে। এইখিনি এতিয়া আগবঢ়াই দিব। কি হয় মিমিটো, কি হয়? টেষ্টি টেষ্টি কৈ দিয়ে, কেনেকে কয়? টেষ্টি টেষ্টি। আমাৰ দেহা আজিকালি টেষ্টি টেষ্টি ক'ব জনা হ'ল। আমাৰ দেহা কেনেকৈ কয়? টেষ্টি টেষ্টি। আমাৰ দেহা মেগী খায়। আজিকালি সদায় সদায় মেগী খোৱা হৈছে নেকি আমাৰ ধুনু? নহয়, কাকাই বনাই দিছে আমাৰ ধুনু। এয়া প্ৰসাদ এতিয়া আগবঢ়াই দিছিলে ন। এয়া মায়ে আহি চাকি ধূপ লগাই অকণমান প্ৰাৰ্থনা গালে কৰি প্ৰসাদ এতিয়া ভগাব ধৰিছে। ঘৰতো খাম আৰু ওচৰ পাজৰে এঘৰমানকো দিম প্ৰসাদ। প্ৰসাদ খাই কৰি আমিও উঠিলোঁ। এতিয়া আমি অকণমান ৰেডি হৈ বাহিৰলৈ ওলাই গৈছোঁ। মা ভণ্টি নাযায়, আমি তিনিজনে যাম। বাইকত চলালে তেওঁ। আমি এতিয়া ক'ত যাওঁ কি কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই, নোচোৱাকৈ নাথাকিব বাৰু। সেয়া এতিয়া আমি গৈ আছোঁ, গৈ আমি মানে তেল অকণমান ভৰাই ল'ম তেল ডিপুৰ পৰা। আমাৰ দেহাটো কিন্তু শুই গৈছে কিন্তু দেই, সি কিন্তু তাৰমানে গাড়ীত বাইকত উঠিলেও শুব, আমাৰ চাৰিচকীয়াখনত উঠিলেও শুব, আনকি বেলেগ গাড়ীত উঠিলেও শুব। ভালেও, কিন্তু বেয়া নহয়, মই ভালে পাওঁ শুই গ'লে, কিন্তু বাইকত অকণমান প্ৰব্লেম হয় শুই গ'লে। বাইকখন ৰখাই দিয়াৰ লগে লগে সি সাৰ পালে, চকু মেলি দিছে। সি মানে তেতিয়া চালে আৰু কি হ'ল, গাড়ীখন কিয় ৰ'লে। এতিয়া সি আকৌ তাক কৈ আছোঁ যে শুই দিয়া, আকৌ শুই গ'ল সি। বাইকখন চলোৱাৰ লগে লগে শুই গ'ল। You said that you've been lonely, makes you cold as ice. Hard to get to know me, but better than the lies. No way I'd let you slip by. No way I'd let you say bye. You said there ain't no reason, but I'll sit here every day, waiting for the moment I won't feel like I should stay. No way I'd let you slip by. No way I'd let you say bye. Can we watch it fade away? Can we let it fade away? We'll take it day by day. Can we watch it fade away? এতিয়া আহি পালোহি হৰে কৃষ্ণ মন্দিৰলৈ। হৰে কৃষ্ণ মন্দিৰলৈ আহিছোঁ, আৰু এঠাইত গৈছোঁ, কিন্তু সেইটো মই নেক্সট পাৰ্ট 2 ভিডিঅ'ত দেখুৱাব পাৰিম। এইটো ভিডিঅ'ত মই নেদেখুৱাওঁ, নেক্সট ভিডিঅ'ত মই দেখুৱাম। আপোনালোকে চাব বুলি মই আশা কৰিছোঁ, আপোনালোকে চাব। আৰু দেহাক লৈ
পাপাকে আগে মই পিছে কাৰণ সি টোপনি ইমানে টোপনি গোটেই মন্দিৰৰ ভিতৰখন পুৰা টোপনিয়ে গৈছে আৰু ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে নহয় মন্দিৰটো নতুন বৰ্ষ বুলিয়েই চাগে বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে যেন এনেকুৱা লাগিছে কাৰোবাৰ বিয়া পাতিছে নেকি তেনেকুৱা লাগিছে আৰু ইমান মানুহ বাপৰে বাপ আচৰিত আপোনালোকে চাওকচোন ইমান মানুহ হৈছে মানে ঠাইডোখৰত মানে এইটো কি মানে মন্দিৰ মানে ভৰ্তি অকল এয়া মন্দিৰ বুলি নহয় আমি য'ত গৈছোঁ সেই ঠাইটো একদম মানুহে মানুহ একচুৱেলি নৱবৰ্ষ বুলি ক'লে মানুহ মন্দিৰবোৰতে যায় ন আৰু বেলেগ ঠাইতো যায় পিকনিক হিচাপত কিন্তু মন্দিৰবোৰত বেছিভাগে মানুহ আহে বুলি যাব আৰু চাইডে দেখিছেনে এইবোৰ জোতা চেণ্ডেল ৰাখিব পাৰি মানে ইয়াতে জোতা চেণ্ডেল ৰাখিব পৰা ঠাই আৰু ইয়াতে এখন বেলুনৰ দোকানো খুলিছে বেলুন কিনিব সৰু বেবী বোলে বেলুনবোৰ লৈছে আমাৰতো কিন্তু শুইছে কাৰণে ৰক্ষা পায় নহ'লে তাকো লাগিলেহেঁতেন এতিয়া ভিতৰলৈ প্ৰৱেশ কৰি আছোঁ চাইডত এয়া দেখিছেনে সেয়া আপোনাৰ ভাত খোৱা ঠাই মানে এয়া এইবাৰ মানে কি কৰিছে এই বেক চাইডে মানে লেফ্ট চাইডে মানে কি কৰিছে ভাত খোৱাৰ কাৰণে এনেকুৱাকৈ বুফে ষ্টাইলত ধুনীয়াকৈ সজাই কৰি দিছে আৰু আগতে য'ত ভাত খুৱাইছিলে সেইখিনিত পায়স খুৱাই আছে এইবাৰ মানে অকণমান ব্যতিক্ৰম কৰিছে ব্যৱস্থাটো এতিয়া আমি ওপৰলৈ উঠি গৈ আছোঁ মানে মন্দিৰটো ওপৰলৈহে হয় মানুহ দেখিছে কিমান সমাৰোহ হৈছে মানুহৰ বাপৰে এতিয়া মানে আমি ওপৰলৈ গৈ আছোঁ তলত মানে বেলেগ একো নাই ওপৰতে ধুনীয়াকৈ মন্দিৰটো আছে Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna. এইটো মন্দিৰৰ ভিতৰৰ পৰিৱেশ ওপৰৰ দৃশ্যটো আপোনালোকে দেখিছে বহুত ধুনীয়া ভিতৰৰ পৰিৱেশটো দেখিছেনে বাহিৰত যিমান ভিৰ ভিতৰতো পৰিৱেশটো তেনেকুৱাই হৈছে আৰু মই মানে একো তাত ক'ব পৰা নাই কাৰণ ইমান মানুহ মোৰ চাউণ্ডটো মোবাইলত নাহিবও ভালকৈ আপোনালোকে বুজিও নাপাব আৰু খালি ইয়াত মানে এটা নাম গাই আছে হৰে কৃষ্ণ হৰে ৰাম কৃষ্ণ কৃষ্ণ হৰে হৰে তেনেকৈ জপ কৰি আছে প্ৰত্যেক পুৱা গধূলি সেইটোৱে জপ কৰে এয়া এতিয়া মানে আগুৱাই গৈ আছোঁ মন্দিৰৰ ভিতৰলৈতো সোমাব নিদিয়ে মানে ফ্ৰণ্টলৈ জগন্নাথ কৃষ্ণ এনেকৈ আছে ফ্ৰণ্টত তাৰে ভিতৰলৈ গৈ আছোঁ You said that you've been lonely, makes you cold as ice. Hard to get to know me, but better than the lies. মন্দিৰটো দৰ্শন কৰি আহি আমি বাহিৰলৈ ওলাই আহিলোঁ বাহিৰত ওলাই অহা ৰাস্তা এইটো মানে এতিয়া অকণমান বেলেগ কৰিলে আগতে সেইটো চাইডে আছিলে ইয়াতে পায়স বিতৰণ কৰি আছে
মানে যিটো জগন্নাথৰ মেইন ভোগ বিতৰণ কৰি আছে মানে তাতে পায়সেই ইউজ হয়, ভাত দালি এইবোৰ মানে এটা সেইটো ভোগ হিচাপত ব্যৱহাৰ নকৰে, এইটো মানুহক খুৱাবলৈ ব্যৱহাৰ কৰে। সেইকাৰণে এতিয়া পায়স সকলোৱে লৈ আছে, ময়ো ল'লোঁ। মই একচুৱেলি ঘৰলৈও লৈছিলোঁ, পাপায়ে খাম বুলি কৈছিলে অকণমান, সেইকাৰণে অকণ লৈ আহিলোঁ। মা আৰু ভণ্টিও যিহেতুকে যোৱা নাছিলে, এয়া আমি দুজনে খালোঁ। এওঁ একচুৱেলি মোৰ